ঠাণ্ডা কিবা কেছ আহিছে নেকি? ডম ডম হৈ আছে আছে এটা কওঁ নেকি? ক আমাৰ যে নগেনী বাইদেউ গিয়েক যে বিয়া ফ্ৰেছ ছোৱালী এজনীলে পলাই গৈছে। ছোৱালীয়ে ল'ৰা পলাই যায় ল'ৰাহে ছোৱালী পলাই নাই। তুমি হৈছা নিপতা ৰিপৰ্টাৰ নহয় হেৰ ৰিপৰ্টাৰ। তুমি হৈছে ইপতা। কোন কালে পলাইছে সেইটো ধান্দা মাৰিব নালাগিছে। কালে পলাইছে কেনেকে পলাইছে সেইটোহে তুমি ধান্দা মাৰিব লাগিছে। দৰ্শক চকল আমাৰ নগেনী বাইদেউৰ জীৱনটো এতিয়া চকলা চকল পাৰিছ আহিছে আহিছে বাৰ্তা দিয়ক। কি বাইট? নহয় গোটেই কথাখিনি আপুনি ডিটেইলছত ক'ব। ছোৱালীজনী ঘৰ ক'ত? কোন ছোৱালী? নহয় আপোনাৰ মানুহজন যে যিজনী ছোৱালীলৈ পলাই গ'ল ছোৱালীজনী ঘৰ ক'ত? মোৰ মানুহজন কোনোবা ছোৱালীলে পলাই গ'ল? একজেক্টলি। মোৰ লাঠিডাল আহি আছো। তই মোক কি ভুল ইনফৰমেশ্যন দিছ? কি কৈছো? তই আমাৰ বেটা গৰম হৈ আছে মোৰ ওপৰত। গৰম হেই নিউজটো সদায় অকমান গৰমেই হ'ব লাগিছে। মানে নিউজৰ সদায় কণ্ট্ৰল ভাজি এখন হ'বই লাগিছে। কণ্ট্ৰল ভাজি মানে নিউজটো গৰম হৈ যায় যেন সেই কণ্ট্ৰভাৰ্চি সেইটো হ'বই লাগিছে। তেতিয়াহে কিহৰ কাৰণে সেইটো নিউজ কৰিছা? কিহৰ কাৰণে সেইটো নিউজ কৰিছা? কি পিছলৈ চা এই মানুহজনীলে দুখ নালাগিছে? মোৰ হাজবেণ্ড ছোৱালীলে পলাইছে। হা? ইহে মোক তেনেকে কৈছে? মই কৈছো তুমি কৈছিলা? মাই ডক্স নগেনী বাইদেউ মই কৈছো। মই খালি কৈছো বিয়া ফ্ৰেছ ছোৱালী কেইজনীলৈ ওলাই গৈছে। সি কৈছে বাছ চা বাছ সেইটোকে মই নিউজ বনাই আছো ছোৱালীলে পলাই গৈছে। মই বেয়া পাম বাইদেউ মই বেয়া পাম কিন্তু এইটো অভদ্ৰ ছবি সঁচাকে অভদ্ৰ হৈ চব। কৃষ্ণ